এনকে হ'ব বুলি ভাবাই নাছিলো চাহকাপ খাওঁ বুলি ভাবার লগে লগে কিবা 12 দি পূৰণ কৰা এটা বুদ্ধি মনৰ মধ্যে ধৰি ললো 12 আৰু 32 আমি পূৰণ কৰিব আছো 12 আৰু 32 পূৰণ কৰিব হলে আমি কি কৰি দিম এতে আমি এই এতে এটো এই 2 আৰু এই 2 এতে পূৰণ কৰি এতে লিখি দিম তাৰ পিছত কি কৰিম এই 2 আৰু এই 3 পূৰণ কৰি এতে লিখি দিব এই চিন্তা মতে এই লিখি এই 2 এতে পূৰণ যোগ কৰি দিম আৰু এই 3 এতে সিধা সিধি লিখি দিম এটা এই 2 পূৰণ 2 কিমান হ'ব এই 2 পূৰণ 2 4 হ'ল আৰু 3 দুগুণে 6 2 8 হ'ল আৰু এই 3 গতিকে আমি এই 3 আৰু 3 8 আৰু 4 মানে 384 টো আমাৰ এর উত্তৰ হৈ যায় এনে হলি আমি এৰে নেক্সট এটা হেৰি চাব খুজিছো তেনেহলে নেক্সট ভিডিওটো চাওঁটো আমাৰ কি হ'ব নেক্সট স্লাইডখন চাওঁ নেক্সট স্লাইডটোত আমি এটা অলপ বেলেগ নাম্বাৰ আছে 12 আৰু 56 পূৰণ 12 আৰু 56 পূৰণ কৰিলে আমি কি কৰিম 12 আৰু 56 পূৰণ কৰোতে 12 আৰু 56 আমি এতে আমি এটো লিখি ললো এটো লিখি লতে আমি এই এৰেও 2 আৰু 6 পূৰণ করছো 2 আৰু 6 পূৰণ করতে আমি 12 পাইছো আৰু এতে এই 2 আৰু 5 পূৰণ কৰি 6 টো যোগ কৰি দিছো 16 পাইছো আৰু এতে 5 টো সিধা সিধি লিখি দিছো ঠিক এবাৰ তেনেহলে এই 12 এতে 2 লিখিম আৰু এতে 16 পাইছো 16 লগতে 12 এই 1 টো এতে যোগ কৰি দিম এতে 1 টো যোগ কৰি দিলে 17 হল আৰু 5 টো এই গদে লিখিম তার পিছত এবাৰ আমি কি কৰিম এই 2 টো যেনেকে আছে এনেকে থাকক এই 17 7 টো এতে লিখিম আৰু এই 1 টো আমি এতে লৈ গুছি যাম 1 টো তাতে লৈ গুছি গেলো পাছে এতে 6 হ'ব তাৰমানে আমাৰ এটা উত্তৰ হ'ব কিমান 6 7 2 6 7 2 টো হৈছে আমাৰ উত্তৰ গতিকে আমি এনকে আৰু যদি বেলেগ বেলেগ নাম্বাৰ কৰিব লাগে তেনেহলে আমি কৰিব পাৰা হম তেনেহলে এনকে আমি তাতে তেনেহলে বন্ধ কৰি দিলো ধন্যবাদ